নমস্কাৰ, আমি সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্যতম এটি ভিডিঅ'লৈ। আজি আমি লৈ যাব বিচাৰিছোঁ আপোনালোকক চিপাঝাৰৰ আন এটি ঐতিহ্যমণ্ডিত মন্দিৰ, যি মন্দিৰত সকলোৱে উপাসনা কৰি নিজৰ মনৰ যি কল্পনা আছিলে, যি ভাৱনা আছিলে সেইবোৰ পূৰণ কৰিবৰ কাৰণে সক্ষম হৈছিলে। সেই মন্দিৰটোলৈ আপোনালোকক লৈ যাবৰ কাৰণে আমি আজি চেষ্টা কৰিম। আহক আমাৰ লগত আপোনালোকে উপভোগ কৰক আৰু দৰ্শন কৰক। এতিয়া আমি আপোনালোকক জনাব বিচাৰিছিলোঁ, আচলতে ইয়ালৈ আহিলে আপোনালোক কেনেকৈ আহিব। চিপাঝাৰ, দৰং জিলাৰ চিপাঝাৰ এখন চিপাঝাৰ মটৰ ষ্টেচন যিটো আছে, তাত আপোনালোকে নামি পেলাই প্ৰায় 1.5 কিলোমিটাৰ আপোনালোকে পূবৰ ফালে সোমালেই আপোনালোকে পাব এই মনপুৰ গড় হৈছে আচলতে পৌৰাণিক নামটো আছিলে গড়াকাষৰ সলনি ইয়াৰ এটা নতুনকৈ নামাকৰণ কৰা হৈছে মনপুৰ গড় কালী মন্দিৰ। ইয়ালৈ আপোনালোকে আহিলে এটা প্ৰাচীনতম মন্দিৰ, য'ত মা কালীক উপাসনা কৰা হয় আৰু ভক্তসকলৰ নিজৰ মনৰ কামনা পূৰ্ণ হয় বুলি লোকবিশ্বাস চলি আহি আছে। আপোনালোকক মই জনাব বিচাৰিছোঁ, এইখন এখন বিশাল পথাৰ। এই পথাৰখনৰ মাজতে এটা সুন্দৰ মন্দিৰ, য'ত ভক্তসকলৰ মনৰ বাঞ্ছা পূৰণ হয়। আচলতে পৰিৱেশটোৱে এক বিনন্দীয়া পৰিৱেশ, এক নান্দনিক পৰিৱেশ। বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰে ভৰি থকা এখন পথাৰ, সেউজীয়াৰে ভৰি থকা এখন পথাৰ, তাৰ মাজতে এটা উপাসনাৰ স্থান। মই আপোনালোকক এইখিনিতে আৰু এটি নান্দনিক দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। সৌফালে গৰু আৰু ম'হ চৰি আছে, অৰ্থাৎ ঘাঁহ খাই আছে। এক অপূৰ্ব দৃশ্য। আমি ভাবিছোঁ আপোনালোকে আমাৰ কেমেৰাৰ জৰিয়তে আপোনালোকে সেই নান্দনিক দৃশ্য উপভোগ কৰক। যদিওবা এইটো কালী মন্দিৰ হয়, মা কালীক আৰাধনা কৰা হয়, তথাপিও ইয়াত ভগৱান শিৱৰ মন্দিৰ আছে, ভগৱান বজৰংবলীক আৰাধনা কৰা হয়। ঠিক এনেধৰণেই গোটেই পৰিৱেশটো এক আধ্যাত্মিকতাৰে গঢ়ি তোলা হৈছে। যেতিয়াই মনত কিবা কাৰণতে বিষাদ আহে, দুখ আহে, তেতিয়া এই অঞ্চললৈ আহি, এই ঠাইলৈ আহি যদি অকণমান বহি যোৱা যায়, বিভিন্ন চৰাই চিৰিকটিৰ মাতেৰে আৰু যি প্ৰাকৃতিক দৃশ্য আৰু যি আধ্যাত্মিকতাৰে ভৰা এক পৰিৱেশ, এই পৰিৱেশত মনটো সঁচাকৈ বহুত শান্তি পোৱা যায়। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ, ইয়াৰ জৰিয়তে আমি আহ্বান জনাইছোঁ আপোনালোকো আহক এই মনপুৰ গড়লৈ আৰু এই প্ৰকৃতিৰ যি বিনন্দীয়া শোভা, এই শোভা আপোনালোকে প্ৰাণ কৰক। এবাৰ আমি সকলোৱে মিলি আমাৰ এই মন্দিৰটো দৰ্শন কৰোঁ। আচলতে মই ক'ব বিচাৰিছোঁ, এই মন্দিৰটো বৰ্তমান বনাই আছে। এই মন্দিৰৰ যিটো মণিকূটটো বিভিন্ন ধৰণৰ ভক্তপ্ৰাণ ৰাইজৰ দান দক্ষিণাৰে এই মণিকূটটো এতিয়া বনাই থকা হৈছে। ওপৰ অংশ হৈছে, ওপৰ অংশত এতিয়া ৰঙো কৰিছে। এক বৰ ধুনীয়া লগা এটা আকৰ্ষণীয় মণিকূট হৈ উঠিছে। আশা কৰিছোঁ লকডাউন ভঙাৰ পিছে তলৰখিনি কাম আৰম্ভ হ'ব আৰু
কৰা হ'ব আৰু আগতকৈও ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত বেছি আনন্দিত হ'ব। আহক আমি সন্মুখৰ পৰা অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ আৰু চৌপাশৰ যিটো পৰিৱেশ এই পৰিৱেশটো আমি দেখুৱাবৰ কাৰণে আপোনালোকে চেষ্টা কৰোঁ। আহক। ইয়াত আপোনালোকে দেখিছে শ্ৰী শ্ৰী মহাকালী মন্দিৰ মনপুৰ্গ সত্যাবাৰী। এইখিনিতে মই আপোনালোকক এটি বিশেষ ঠাই দেখুৱাব বিচাৰিছোঁ। এই যে আপোনালোকে দেখিছে এই মন্দিৰৰ সন্মুখতে এটা আছুতীয়া কক্ষ। এই কক্ষটোতে এই যে আপোনালোকে এইখন দেখিছে এইটো হৈছে বলিৰ থাল। যিদিনাখনে ইয়াত পূজা অৰ্চনা কৰা হয় বিভিন্ন ধৰণৰ ভক্তই লৈ অহা যিবিলাক তেওঁলোকে অৰ্পণ কৰিব বিচাৰে দেৱী মাৰ ওচৰত সেইবিলাকক বলি দিবৰ কাৰণে এই ঠাইটো এই ধৰণে সজোৱা হৈছে বা ইয়াতে পূজা অৰ্চনা কৰা হয়। এই মন্দিৰৰ চৌপাশতে এটি পুখুৰী আছে। এই পুখুৰীত বিভিন্ন ধৰণৰ মাছ কাছকা আদি কৰি ইয়াত পালন কৰা হয়। ভক্তজনৰ মনৰ সন্তুষ্টিৰ কাৰণে ইয়াৰ পানী গ্ৰহণ কৰা হয়। এই ধৰণেই এই চৌপাশতেই গঢ় দিয়া হৈছে এটি পুখুৰী। মই যিমান দূৰ জানো প্ৰতি বছৰৰ জেঠ মাহৰ অসমীয়া জেঠ মাহৰ প্ৰথম সপ্তাহত দুদিনীয়াকৈ ইয়াত এখন ডাঙৰ কাজ পতা হয়, যিখন কাজত হাজাৰ হাজাৰ ছাগলী পঠা বলি দিয়া হয়। ভক্তজনে লৈ আহে আৰু তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণৰ হকে বা বিভিন্ন সময়ত তেওঁলোকে পঠা দিয়া মতে এই মন্দিৰলৈ এই পঠা অৰ্পণ কৰে। বহু সংখ্যক পাৰ চৰাই ইয়াত দিয়া হয়। এইবিলাক পাৰ চৰাই ইয়াৰ পৰা এৰি দিয়া হয় আৰু কিছু সংখ্যক এই বলিত লগোৱা হয় আৰু বিভিন্ন ধৰণৰ নৈবত্যৰে শৰাই নৈবত্যৰে আচলতে আমাৰ মা কালী ইয়াত পূজা কৰা হয়। আৰু সেই কাজখনতে অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি এই অঞ্চল এই মন্দিৰ ভৰি পৰে আৰু এক বিনন্দীয় পৰিৱেশৰ সৃষ্টি কৰি তোলে। আচলতে আমি যোৱা বছৰ আমি লক্ষ্য কৰিছিলোঁ 15,000 পৰা 20,000 পৰ্যন্ত অসমৰ পৰা অহা ভক্তৰে এই অঞ্চল ভৰি পৰিছিল। সামৰণিত আপোনালোকলৈ এটি কথা আগবঢ়াব বিচাৰিছোঁ। আচলতে আমি আশা কৰিছোঁ আপোনালোকে আজিৰ এই মন্দিৰটো চাই হয়তো সঁচাকৈ আনন্দিত লাভ কৰিছে, মনত শান্তি লাভ কৰিছে। আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰ পিছত আমি কেনেকুৱা ধৰণৰ ঐতিহ্যপূৰ্ণ ঠাইলৈ গ'লে আপোনালোকে ভাল পাব। চিপাঝাৰ অঞ্চলত বা দৰং জিলা অঞ্চলৰ কোনবোৰ ঠাইলৈ গ'লে আপোনালোকে ভাল পাব। লগতে আমি এতিয়া অনুৰোধ ৰাখিব বিচাৰিছোঁ আমাৰ চেনেলটিক আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব।